তহঁতৰ থাকিবলৈতো এতিয়া জেগা নাই, খাবলৈতো একো ভাত নাই, পানী ইমানলৈকে ডিঙিলৈকে তলবল বলবল কৰি নাও মাৰি মাৰি ঘূৰি ফুৰিছ। সেইখিনি কৈছোঁ মাজুলীলৈ ধুনীয়া ধুনীয়া জেগা আছে, তাত ধুনীয়াকৈ থাকিবি। মাজুলী গৈছোঁ, মই থাকি আহিছোঁ, গ'লে সপ্তাহ 10 দিন থকাকৈ যাওঁ। মাজুলীৰ উঠি অহা প্ৰজন্মৰ কেইজনমানক মই বেয়া পাইছোঁ। নক'বা তেনেকুৱা বেয়া কথা, কাৰোবাৰ দুখৰ সমভাগী হ'ব নোৱাৰিলে একো নাই, কিন্তু হিট্ৰিকিং কৰাটো বেয়া কথা দেই ভণ্টি, নক'বা তেনেকৈ। 5টাকৈ ডেড বডি পানীত উপঙি যোৱাৰ পৰা আৰম্ভ কৰি অখিল গগৈ ডাঙৰীয়াক বানপীড়িতসকলৰ বাবে 2 মিনিট সময় কথা ক'বলৈ নিদিয়াক লৈ বহুত দীঘলীয়া কথা আছে, বহুত খুব উজাৰিবলৈ মন গৈছে, কিন্তু এতিয়া সেইবোৰ কোৱাৰ সময় নহয়। এই বিপদকালীন পৰিস্থিতিত শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউ আৰু সোণাৰীৰ সকলো বানপীড়িত লোকৰ বাবে মোৰ দুখ অনুভৱ কৰিছোঁ, আৰু সকলো ভাইটি ভণ্টি, বন্ধু বান্ধৱী, ককা আইতা সকলোলৈ মোৰ আন্তৰিক সমবেদনা জনাইছোঁ। আপোনালোকৰ এই দুখ কষ্টৰ সময়ত আমি সকলো আপোনালোকৰ সৈতে আছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে এই দুৰ্যোগৰ অন্ত পৰক আৰু প্ৰতিগৰাকী পৰিয়ালৰ জীৱন পুনৰ স্বাভাৱিক হওক। বিশেষকৈ আমাৰ এই যুৱকসকলক ধন্যবাদ জনাইছোঁ, আমাৰ ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে যিদৰে ওলাই আহিল ৰাইজৰ দুখৰ সমভাগী হ'বলৈ, যেনেদৰে সহায়ৰ হাত আগবঢ়ালে। আমাৰ সময় গগৈ, মিষ্টাৰ বিটু, ৰাতুল যিচু আৰু এজন কি আছিলে ভাস্কৰ, আৰু বাকীসকলেও প্ৰত্যেকৰ নাম লোৱাটো সম্ভৱ নহয়, যিদৰে ওলাই আহিল আমাৰ লগতে আমাৰ এই দল সংগঠনৰ ল'ৰাবোৰেও যিদৰে মানৱতাৰ ভূমিকা পালন কৰিলে। আমাৰ বিকাশ অসমেই হওক বা আমাৰ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ যুৱকসকলে যিদৰে বানপীড়িতসকলৰ কাষ চাপিল সাহাৰ্য আগবঢ়ালে, সঁচাই শলাগ ল'বলগীয়া। তেওঁলোকে যিখিনি কৰিলে বা কৰি আছে, আমাৰ চৰকাৰখনেও সিমানখিনি কৰা নাই যেন মোৰ অনুভৱ হ'ল, যেন ব্যৰ্থ হৈছে চৰকাৰ, তেনেকুৱা লাগিল মোৰ। এই ভিডিঅ'বোৰত পাইছোঁ, প্ৰত্যক্ষ কৰিছোঁ, হেলিকপ্টাৰৰ পৰা দিয়া সাহাৰ্য পানীত উটি গুচি গৈছেগৈ। গৰু ছাগলীৰ দানাও তেনেকৈ নিদিয়ে বুলি বহুতে অভিযোগ কৰিছে, তেনেকুৱা ভিডিঅ' পাইছোঁ। এইবিলাক কথাই আচলতে মনত আঘাত সানে। চৰকাৰে যিবোৰ সাহাৰ্য দিয়ে ছিষ্টেমেটিক নহয় আচলতে, সেইটো কাৰণে এনেকুৱা হয়, থাকে এইবিলাক। হ'লেও আৰু আমাৰ এই গায়কসকলে বিহুৰ সময়ত যিদৰে ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ আঁৰি আমাক যোগাযোগ কৰিব বুলি বিহুৰ সময়ত ৰাইজক কৈ ফুৰে, সেই ৰাইজ এতিয়া পানীৰ মাজত ককবকাই আছে, নিজৰ ঘৰ দুৱাৰ এৰি ৰাস্তাই বাটে পথে কেম্প সাজি থাকিবলগীয়া হৈছে। এসাঁজ খাইছে, কিছুমানে এসাঁজ খাবলৈ পোৱা নাই। গায়কসকলে বা শিল্পীসকলে, প্ৰত্যেকৰ কথা কোৱা নাই দেই, সেইটো ক'লে ভুল হ'ব, যেনে ৰিদীপ ৰংকিত, নীলাক্ষী বাইদেউ আৰু তেনেকুৱা বহুতক দেখিছোঁ। এইসকলে আৰম্ভণিৰ পৰা লাগি আছে। যিসকল অহা নাই তেওঁলোকক কৈছোঁ, মানুহে মানুহৰ বাবে বুলি সুৰ লগাই গোৱাৰ লগতে হাতে কামে সেই বাক্যশাৰী পালন কৰিলেও ভাল হয় আচলতে। ইয়াতে আছাম মানুহক দেখিলোঁ গোটেই যিটো বানপানীৰ সময়ছোৱাত, এইটো ছিটুৱেশ্যনত হিট্ৰিকিং কৰিবলৈ এৰা নাই, এনেকুৱা পৰিস্থিতিটো হাঁহিবলৈ এৰা নাই। আমাক হাঁহিছিলে নহয় বানপানীৰ মানুহ বুলি, বানপানীত উটি থাকোঁ বুলি, এতিয়া দেখিল নহয় কি অৱস্থা হৈছে। ব্ৰেইনত কি চলি থাকে বাৰু এওঁলোকৰ।